নমস্কাৰ। নমস্কাৰ। আমি আজি এটি বিশেষ কাৰণত আমি আহিছো টক শ্ব' এটা টক শ্ব'ত বহিছো আমি। ইহঁতে কৈছে যে ইণ্ডিয়া বোলে ছেমি ফাইনেলৰ পৰা বাহিৰ হৈ যাব। তো মই ইহঁতক 100% শিওৰ বাহিৰ হৈ গ'ল। হৈ যাব 100% শিওৰ মানে ইণ্ডিয়া কোৱালিফাই কৰিব নোৱাৰিব ছেমি ফাইনেলত। কিয় নোৱাৰিব মোক তুমি দেখাই দিয়া, কি কাৰণত নোৱাৰিব? ইণ্ডিয়া বৰ্তমান যিটো সিচুৱেশ্যনত আছে সেই সিচুৱেশ্যনটো চাব গ'লে এতিয়া বৰ্তমান ছেমি ফাইনেল খেলা কোনো টোটেল মেটচ কেইখন? টোটেল মেটচ 5খন। তাতে বৰষুণে হালি জালি যি অৱস্থা কৰিলা, তাৰপিছতে আৰু জেখাবালা সাউথ আফ্ৰিকাৰ লগত কি অৱস্থা। নেক্সট মেটচ কাৰ লগত আছে? সাউথ আফ্ৰিকা আৰু পাকিস্তানৰ আছে না? বাংলাদেশৰ টিমে ফোন কৰি নিজে কৈ দিছে যে সেই টিমটোই ইণ্ডিয়া হৰাবই। হৰাবই মানে কি এতিয়া চোৱা পাকিস্তানৰ দুটা মেচ আছে, দুটা জিকিলে 6 পইণ্ট। ইণ্ডিয়াৰ এতিয়া 4 পইণ্ট। পাকিস্তানৰ দুটা মেচ আছে, এটা অলৰেডি জিকিছে 2 পইণ্ট হৈ আছে আৰু দুটা মেচ আছে, তো 6 পইণ্ট তেনেকে পাব দুটা যদি জিকে। আৰু ইণ্ডিয়াৰ আৰু দুখন মেচ আছে, ইণ্ডিয়াৰ যদি দুখন জিকে হাৰি যায়, দুখন যদি হাৰি যায়, দুখন হাৰিবই। 4 পইণ্ট থাকিল কিমান? এক নম্বৰত কোন আছে? এক নম্বৰত এতিয়া বৰ্তমান সাউথ আফ্ৰিকা আছে, 8 পইণ্ট আছে, 5 পইণ্টত আছে। 6 পইণ্ট পাকিস্তানৰ হ'ল। কালি বৰষুণ দিব, কালি বৰষুণ দিব, কালি 100% বৰষুণ দিব। বৰষুণ নিদিয়ে ইণ্ডিয়া জিকিব কালি বাংলাদেশৰ লগত। বৰষুণ দেৱতৰ লগত কথা পতা হৈ গৈছে পুৰা একদম কনফাৰ্ম। কিন্তু কথাটো এতিয়া হৈছে কি, আপোনালোকে এই যে ইণ্ডিয়াই যে ছেমিফাইনেল নাপায়, ইয়াৰ কাৰণ বিশেষ কাৰণত আপোনালোকে আমাৰ নেক্সট পিছৰ ভিডিঅ'টোত আপোনালোকে গম পাব। সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব, কিন্তু ছাবস্ক্ৰাইব কৰিলে আমাৰ ভিডিঅ'টো পিছৰ ভিডিঅ'ত দেখা পাব। ক্যালকুলেশন কৰি দেখাই দিম ক'ত কেনেকুৱা ইণ্ডিয়া মানে ছেমিফাইনেলৰ বাহিৰত ওলাব। সেইটো আমাৰ কালি পাই যাব ভিডিঅ'টো, কালি আমাৰ মৰ্নিং টাইপতে পাই যাব ভিডিঅ'টো। আপোনালোকে কেৱল ছাবস্ক্ৰাইব কৰক, ছাবস্ক্ৰাইব কৰিলে গোটাখিনি A to Z গম পাব। কিন্তু মই কৈছো ইণ্ডিয়া ছেমি ফাইনেল খেলিব। নাই ইণ্ডিয়া খেলা কোনো খেলিব নেখেলিব, মই কৈছো পাকিস্তান খেলিব নেখেলিব, কালি ভিডিঅ'টো চালে আপোনালোকে গম পাব। মই কৈছো খেলিব, মোৰ লগত বাজি আমি বাজি মাৰিলো, কিন্তু কালি ভিডিঅ'টো চালেহে গম পাব। কিন্তু ছাবস্ক্ৰাইব কৰিব লাগিব, তেতিয়া ভিডিঅ'টো গম পাব। ঠিক আছে, তেনেহ'লে গাইজ মই ইহঁতৰ ফালে নাই। মই ভাবি আছো যে আমাৰ ইণ্ডিয়াই ছেমি ফাইনেল খেলিব বুলি, কিন্তু ইহঁতে কৈ আছে যদি বৰষুণ দি দিয়ে বা দুখন যদি হাৰি যায় তেনেহ'লে ইণ্ডিয়াই ছেমি ফাইনেল নাপাব বুলি, পাকিস্তানে খেলিব বুলি। কিন্তু ইহঁতৰ কথাটো যাতে মিছা হয়, যাতে সত্য নহয়। আৰু কিমানকে বাজি? নাই বাজি আমি নহয়, আমি 100% বাজি আমাৰ নহয়, 100% চিয়'ৰ। কি কয় 100% চিয়'ৰ যে ইণ্ডিয়াই ছেমি ফাইনেল খেলিব নাপায়। ঠিক আছে দে, নাপায় এটা চকলেট কিনি এটা ৰঙা বেলটো জাষ্ট টিপি দিব লাগে, কালি পৰহি গম পাই যাব। ঠিক আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে নেক্সট ভিডিঅ'টো পাব। এণ্ড ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত কোনে জিকিল সেই কথাটো গম পাবৰ কাৰণে আপোনালোকে চাওক আমাৰ চেনেলটো। ঠিক আছে, আপোনালোকে ৱৰ্ল্ড কাপটো বাৰু চায়ে থাকিব, তথাপি আমাৰ চেনেলটো চাই থাকক। তাতে মানে গম পাই যাব যে ইণ্ডিয়া ছেমিফাইনেলত যাব কি নাযায়। বিশেষকৈ গম পাব যে আমাৰ বাজিটো কোনে জিকিলে, হয় কি নহয়, তেতিয়াহে গম পাব। ঠিক আছে, একদম ফালি দিব, ইণ্ডিয়াই ফালি দিব। ইহঁতে কৈ আছে ইণ্ডিয়াই নেখেলে বুলি। এনেকুৱা টক শ্ব'তে আমি কালি তয়া ময়া হয়তো দাগ উঠা লৈ ল'ম, তেতিয়াহে চাব পাৰিব। নেক্সট ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব লাগিব, তাৰপিছতে গম পাব আমি কেনেকুৱা টক শ্ব' কৰোঁ, কাৰ মাথা যায়, কাৰ গাল যায়, কাৰ মুখ যায়, কালি গম পাবা। ঠিক আছে, ৰাখিছোঁ। বাই বাই। বাই 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 বাই।